গাইজ মই নিজকে সৰুৰে পৰা কান্তনা দি আহিছোঁ। কান্তনা? কি কান্তনাই? কি কান্তনা? হা? কান্তনা নহয়, সান্তনা। সান্তনা বুলি কৈ থাকে, সান্তনা কান্তনা নহয়। আৰু মই সৰুৰে পৰা নিজকে সন্মান দি আহিছোঁ। কণমান? কণমান নহয়, সন্মান। নিজকে সন্মান দি আছে। কি তাৰমানে এইটো? এই যা। হা? হোৱাট ইজ দিছ? গৰৈ মাছৰ ফিচ। ৰৌ মাছৰ ফিচ? তই গৰৈ মাছ? কি হ'ল কথাটো কওঁতে লাজ লাগিল নেকি? মানে ইয়াৰ লাজ লাগি গ'ল আৰু মানে উল্টা পুল্টা বকে, ভুল বকে কথাবিলাক। মানে তাক শুধৰাই দিলেও সি বেয়া পায়। কি কৰিম তাকে কওকচোন, ময়ে চাওক। স্কুলৰ পৰা আহিছোঁ, এইখিনি ছায়া তাৰমানে সেয়া কলো লাগি আছে। তাৰপিছত ইমান ধুনীয়া ছায়া এইখিনি। এইফালে ৰ'দ, এইফালে আমাৰ গণেশ মন্দিৰ। আৰু সেয়া চাওক, তাক মানে কোৱাৰ কাৰণে সি মানে বেয়া পালে, লাজ পালে। আপোনালোকৰ আগত লাজ পালে সি কোৱাৰ কাৰণে, চাওকচোন। আৰু এইফালে হাঁহ আছে, সেই হাঁহবিলাক ইয়াতে সাঁতুৰি আছে। ইমান ধুনীয়া লাগিছে চাওকচোন, ইমান ধুনীয়া নালাত। এই বগা হাঁহটো ইমান মৰম লাগিছে। ৰাজহাঁহ চোৱা না। ক'ত? অঁ দেখিছোঁ, এইফালে নালা হয়তো, গণেশ মন্দিৰৰ নালা। আৰু এইফালে চাওক, এই ৰাজহাঁহ দুটা ইমান ধুনীয়া লাগিছে পানীত, ঠাণ্ডা পানী। ইয়াতে চিঞৰি আছে আৰু সঁচাকৈ খুব ধুনীয়া লাগে এনেকুৱা পৰিৱেশ দেখা পায়। এইটো নালা, সৰু সৰু নালা। এইটো নালা, পানীখিনি ইমান চিকচিকীয়া নালা। এয়া হাঁহকেইটা, আৰু এইফালে ছাগলীও আছে। মানে গাঁৱলীয়া নিচিনা পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশৰ নিচিনা ইমান ধুনীয়া লাগিছে। এইফালে আগতো হাঁহ আছে চাওকচোন, এই আগতো হাঁহ আছে। সঁচাকৈ এনেকুৱা পৰিৱেশ দেখা পালে বিৰাট ভাল লাগে, নহয়নে বাৰু? এতিয়া যাওঁ, এইফালে চাই আমি অকণমান জিৰালো স্কুলৰ পৰা আহি। এইফালে কল লাগিছে চাওক, কল 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 জাহাজী কল নেকি, নাজানো মই কি কল দেই। নামটো যদি জানে আপোনালোকে কমেণ্ট কৰি জনাব।